হঠাৎ মঙ্গলদৈ টাউনত সোমাবলগীয়া হ'ল আৰু মঙ্গলদৈ টাউনত সোমাই গাড়ীখন পাৰ্ক কৰি দেখা পালো ভাইৰেল পটেটো নহয় সৰি ভুল হৈছে স্পাইৰেল পটেটো মানে সেই যে দীঘলী পুখুৰী পাৰত যে খুব জনপ্ৰিয় হৈ আছিল খুব টিভিত দেখা পাইছিলো ফেচবুকত দেখা পাইছিলো স্পাইৰেল পটেটো সবে খাই মানে ৰিল চিল খুব গৰম কৰি দিলে এতিয়াই আমি ইয়াত দেখা পালো মানে মঙ্গলদৈত দেখা পালো এজন লৰাই খুব ধুনীয়াকে সেই পটেটো বনাই আছে মানে কি স্পাইৰেল পটেটো আৰু খাই কেনেকুৱা লাগে এইবিলাকো জানিম তেওঁ ক'ৰ পৰা প্ৰেৰণা পালে এই মানে স্পাইৰেল পটেটো বনাবলৈ সেই বিষয়ে জানিম আৰু সকলো আহিব মঙ্গলদৈবাসী তেওঁক প্ৰেৰণা যোগাব আৰু বাকি আমি জানি লওঁ তেওঁৰ পৰা নহয় জানো তাৰ পিছত গম পাম আৰু ইয়াৰ টেষ্টটো কেনেকুৱা সেও আপোনালোকক জনাম কি এইটো আলুৰ নাম কি স্পাইৰেল পটেটো হে স্পাইৰেল পটেটো হয় নেকি এই ক'ৰ পৰা আহিলে এইটো এইটো আপোনাৰ মই মানসৰ ফ্ৰেণ্ড হয় মানসৰ ফ্ৰেণ্ড মানে মানস আপোনাৰ মানস মানিছা দীঘলী পুখুৰী তাতে ভাইৰেল হৈছিলে তেওঁলোকৰ মই ফ্ৰেণ্ড হয় তেওঁলোকৰ তাত শিকি মেলি মঙ্গলদৈত আৰু মৰণি কৰিলোঁ তাত শিকি ইয়াতে শিকিছোঁ আচ্ছা ইয়াতে মঙ্গলদৈতে অপেনিং কৰিছোঁ পাৰ্টনাৰ বিজনেছ নে তোমাৰ তুমি বন্ধু হয় তেওঁ খালি মোক শিকাইছে আইডিয়াটো দিছে যে এনেকৈ কৰা সেইবিলাক শিকাইছে শিকাই মেলি মই ইয়াতে আৰম্ভ কৰিছোঁ মঙ্গলদৈত আপোনালোক আহিছে ভাল লাগিছে আহিব আৰু আহিম মঙ্গলদৈ ফিৰাই যাওক স্পাইৰেল পটেটো এবাৰ টেষ্ট কৰি আমাৰ ইয়াতে চাওক তেনেকুৱা পায় কামৰ সৰ্বৰ নাই আৰু লাজ কৰিলে পেটৰ ভোক মাৰ নাযায় গতিকে কষ্ট কৰিব লাগিব লাজ কৰিব নালাগিব আৰু তেতিয়া আপুনি কাৰোৰে ওচৰত হাত পাতিব নালাগে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব এতিয়া আমি ভালকৈ ঠিকনাটো জানি লওঁ আহক এমডি ৰোড বড় মছজিদ আমাৰ পাৰ্কিং প্লেচৰ ওচৰতে আপোনালোক আহক সকলো আহক ভাল লাগিব এবাৰ টেষ্ট কৰি চাওক দীঘলী পুখুৰী পাৰ্কটো যেনেকুৱা পাইছিলে আমাৰ ইয়াতে তেনেকুৱাই পাব স্পেচিয়েল মছলা স্পেচিয়েল চিজ আছে গোটেইখিনি বস্তু লৈ আহকচোন এবাৰ চাই লওক টেষ্ট মজা যেতিয়াই মই য'তে যাওঁ অসমীয়া ল'ৰা ছোৱালীবিলাকে যদি এনেকে কাম কৰে মোৰ বিৰাটে ভাল লাগে আৰু ইজনক দেখি সিজন আগবাঢ়ি গৈছে কেৱল এয়াই নহয় বহুত ব্যৱসায় আছে তেওঁলোকে সেইবিলাকো কৰক আৰু এখেতো BA পাছ চাকৰি ইণ্টাৰভিউ দি আছে কিন্তু পোৱা নাই কিন্তু এখেতে এই ব্যৱসায়ত লাগি গৈছে লাজ কৰা নাই গতিকে এখেতৰ লেখীয়াকে এইবিলাকো ব্যৱসায় কৰিব পাৰে বা বেলেগ ধৰণৰ ব্যৱসায় কৰিব পাৰে এই প্ৰেৰণাবিলাক ল'ব লাগে থেংক ইউ কি নাম তোমাৰ মোৰ নামটো দিগন্ত ডেকা হয় নেকি আৰু এইটো প্ৰাইচ কিমান এইটো প্ৰাইচ আপোনাৰ 50 টু দিব স্পেচিয়েল মছলা উইথ চিজ 50 বঢ়িয়া এতিয়া আমি টেষ্টিং কৰি চাম খাই চাম কেনেকুৱা লাগে এইটো ভালে লাগিব দেখাত খুব ধুনীয়া লাগিছে আৰু আপোনালোক আহিব মঙ্গলদৈবাসী ৰাইজ আহিব ধুনীয়াকৈ মৰম কৰিব বঢ়িয়া থেংক ইউ দাদা সুন্দৰ টেষ্ট কেনেকুৱা টেষ্ট ঠিকে আছে খুব সুন্দৰ থেংক ইউ দাদা গতিকে আপোনালোকে আহিব অসমীয়া ল'ৰাই কাম কৰিছে চুৰ ডকাইত কৰা নাই সহযোগ কৰিব ভাল লাগিব থেংক ইউ আৰু এটা কথা মন কৰিছোঁ দোকান সৰুৱে হওক বা ডাঙৰে হওক সজাই পৰাই ৰাখিবলৈ খুব ধুনীয়াকৈ আৰু দ্বিতীয়তে মাতষাৰ খুব ভাল হ'ব লাগে মিঠা মৌ মিঠা হ'লে খুব ভাল মানুহক খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব লাগে তেতিয়া ব্যৱসায়টো খুব ধুনীয়াকৈ চলে যিহেতু এখন খাদ্যৰ দোকান গতিকে খাদ্যটোও ভাল হ'ব লাগিব তৃপ্তিদায়ক হ'ব লাগিব সুস্বাদ হ'ব লাগিব আৰু খুব চাফ চিকুণো হ'ব লাগিব আৰু লগতে দিগন্ত ডেকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সকলোৱে আহক যদি মঙ্গলদৈ আপোনালোকে আহিছে তেতিয়াহ'লে এই দোকানখনলৈ আহি ল'ৰাজনৰ ওচৰত এই খাদ্যবিলাক খাব আৰু তেওঁ উপকৃত হ'ব ধন্যবাদ